অভিলেখ বা ৰেকৰ্ড গঢ় দিয়াটো ইমান সহজ নহয় কিয়নো এই অভিলেখসমূহ গঢ় দিয়াৰ আঁৰত লুকাই থাকে কঠোৰ পৰিশ্ৰম আপুনি হয়তো বহু ডাঙৰ তথা বিলাসী গাড়ী দেখিছে কিন্তু আজি আমি আলোচনা কৰিবলৈ গৈ আছো এনে এখন গাড়ীৰ যাৰ কল্পনা হয়তো বহুতে কৰা নাই হয় এই গাড়ীখনৰ নাম হৈছে লিমুজিন বা ইয়াক আমেৰিকান ড্ৰিম বুলিও কোৱা ২২টা চকাযুক্ত এই গাড়ীখন 100 মিটাৰ দীঘল আৰু এই বিলাসী গাড়ীখনত আছে সুইমিং পুল কিটচেন বাথৰুম বেডৰুমৰ লগতে হেলিপেডৰো সুবিধা আছে তাৰোপৰি এই গাড়ীখনৰ আগফালে আৰু পাছফালে দুটা কেবিন আছে যাৰ ফলত গাড়ীখন দুয়ো দিশে চলিব পাৰে উল্লেখযোগ্য যে এই গাড়ীখন 1986 চনতে তৈয়াৰ কৰি উলিওৱা হৈছিল আৰু বৰ্তমান সময়লৈকে এই গাড়ীখনে বিশ্বৰ আটাইতকৈ দীঘল গাড়ী হোৱাৰ অভিলেখ অব্যাহত ৰাখিছে কিন্তু দুখৰ বিষয় হ'ল যে বিশ্ব প্ৰসিদ্ধ তথা এসময়ত হলিউড ছবিৰ শুটিং পৰ্যন্ত হোৱা এই গাড়ীখন যত্নৰ অভাৱত বৰ্তমান অচল হৈ পৰিছে ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে বস্তু যিমানে মূল্যৱান নহওক কিয় যত্নৰ অভাৱ হ'লে ই এদিন মূল্যহীন হৈ পৰে কেনে পালে ভিডিঅ'টো কমেণ্ট বক্সত জনাওক